নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল সায়েন্স ষ্ট্ৰীমলৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান মেজিক মেথছ, অৰ্থাৎ মেথছৰ মেজিক। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধুসকল, আমাক দিয়া আছে কুৱেশ্যন যে হোৱাট ইজ দ্য হাফ অফ 2 + 2। এতিয়া কিছুমানেতো ক'ব যে 2 আধা কিমান হ'ব 1, আৰু এই 2 আধা কিমান হ'ব 1, অৰ্থাৎ 1 + 1 = 2। আৰু কিছুমানে ক'ব যে 2 + 2 = 4, আৰু 2 আধা 2 + 2 = 4, আৰু 4 আধা কিমান হ'ব 2। যদি আপোনালোকে তেনেকৈ ভাবিছে বন্ধুসকল, সম্পূৰ্ণ ভুল ভাবিছে। এতিয়া ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে ইয়াৰ এনচাৰটো প্ৰশ্নটোতে সোমাই আছে। কেনেকৈ যে হোৱাট ইজ দ্য হাফ অফ 2 + 2। গতিকে কি হ'ব যে হোৱাট ইজ দ্য হাফ অফ 2 মানে 2 আধা কিমান হ'ব 1 প্লাছ আৰু এই 2। গতিকে কিমান হ'ব 1 + 2 = 3। গতিকে বন্ধুসকল ওলাইছেনে শুদ্ধ এনচাৰটো? এইখিনি চাই ল'ব পাৰা তোমালোকে। গতিকে বন্ধুসকল, যদি এই মেথছটো ভাল লাগিছে, এই মেজিকটো ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰা। চ' বন্ধুসকল, এতিয়া আৰু এটা মেথছ মেজিক তোমালোকক দিব বিচাৰিছোঁ যে বন্ধুসকল, ইয়াত দিয়া আছে 8, আমাক 8টা দিয়া আছে, 1 2 3 4 5 6 7 8। গতিকে বন্ধুসকল সমান চিনৰ সিফালে কি দিয়া আছে? সোঁফালে 1000। গতিকে বন্ধুসকল আপোনালোকক যদি এই 8টা 8 লগাই যোগ কৰি হওক বিয়োগ কৰি হওক যেনেকৈ নহওক, যদি 1000 যদি উলিয়াব দিয়া হয় তেনেহ'লে কেনেকৈ কৰিবা চাই লোৱা। যে এই 8কেইটা যোগ কৰি যদি আমি 1000 উলিয়াব লগা হয় তেনেহ'লে প্ৰথমতে এই 3টা 8 পাতি ল'বা, যে 8 8 8, তাৰপিছত প্লাছ দিবা আৰু এই 2টা পাতি ল'বা, 8 8 প্লাছ এইটো 8 পাতিবা, প্লাছ এইটো 8 প্লাছ এইটো 8। গতিকে বন্ধুসকল ইয়াৰ এনচাৰটো হ'ব 1000। কেনেকৈ হ'ব মই তোমালোকক দেখুৱাই দিছোঁ, যে 8 8 8 8 8 8 8 8 8। গতিকে বন্ধুসকল এইকেইটা যোগ কৰি মই তোমালোকক দেখুৱাই দিছোঁ যে 8কেইটা আছে 5টা, গতিকে 8 5টা যোগ কৰিলে কিমান হ'ব 40। আৰু ইয়াত 8কেইটা দিয়া আছে 2টা, গতিকে 8 8 কিমান 16, 16 4 কিমান 20, আৰু 20ৰ 0 হাতে গ'ল 2। গতিকে 8 8 2 কিমান হ'ব 10। ওলাল নে 1000? গতিকে বন্ধুসকল এই এনেকুৱা কিছুমান সৰু সৰু উদাহৰণ মই আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।